আজি কি খেলিছো আজি 5টাকে গ'ল জিকি পেলাই খেল সমাপ্ত বহুত নম্বৰ শান্তি এটা টোপনি মাৰিম আজি ৰাতি বঢ়িয়াকৈ শুম আজি নৰ্থ ইষ্টে কি ধুনীয়া খেলিলে গাইজ এনেকুৱা খেল যদি সদায় খেলে এনেকুৱা খেল যদি প্ৰত্যেক টীমৰ লগত খেলে নৰ্থ ইষ্টক ISLৰ খিতাপ অৰ্জনৰ পৰা কোনো ৰখাব নোৱাৰিব কাৰণ হাতত দম নাই আৰু আজি মেটচখনৰ বিষয়ে আমি আলোচনা কৰিম মোৰ লগত আজি আছে আমাৰ পৰম মিত্ৰ মিন্ময় দিগবলয় আৰু দেৱাংগ The first challenge goes for a shot. আজি এই কথাটো আমি ডিছকাছ কৰিম মেটচখন আমি নৰ্থ ইষ্টে কি দুটা ছেকেণ্ড হাফ দুটা হাফ কি বেলেগ হাফ এটা হাফত কিবা খেলহে খেলি আছে ইটো হাফত বেলেগ খেল খেলি আছে মানে চলনাময়ী মানে খেল প্ৰদৰ্শন আজি নৰ্থ ইষ্টৰ ফালৰ পৰা আজি খেলখন কেনেকুৱা হ'ল মই প্ৰথমতে আহিম মিন্ময় ওচৰতে মেটচখনৰ ফাৰ্ষ্ট হাফটো আমাক ৰাইজক জনাই দিয়া কি খেলিলোঁ আমি কেনেকুৱা খেলিলোঁ প্ৰথম হাফৰ 10 মিনিটত খেল দেখিবলৈ কি যে খেলা খেলিছে এই লাষ্ট ইয়েৰ আকৌ সেইবিলাক মনত পৰি গ'ল হায়দৰাবাদৰ লগত আমি 9খনকৈ মেটচ খেলিছোঁ ৰাইজ তাৰে আমি 6খনত হাৰিছোঁ আৰু 3খনত ড্ৰ কৰিছোঁ এখনতো জিকাই নাই আমি লাষ্ট 9খন মেটচত যিমানখিনি মেটচ খেলিছোঁ আজি প্ৰথমবাৰ আমি হায়দৰাবাদৰ লগত জিকিছোঁ আৰু ভালকে কাৰণ যেতিয়া আগতে মানেল মাৰ্কেজ মানে হায়দৰাবাদৰ মেনেজাৰ আছিল তেতিয়া লিষ্টন কলাছ আছিল আৰু লিষ্টন আগতে মিন্ময় দেৱাংগ আগতে মনত আছে মানে নৰ্থ ইষ্ট ইউনাইটেডৰ বিপক্ষে আমাৰ হোম গ্ৰাউণ্ডে হওক বা এয়াৰ গ্ৰাউণ্ডে হওক মিনিমাম 4টা গ'ল দিবই ন সিহঁতে হায়দৰাবাদে হালধীয়া ড্ৰেছ পিন্ধি আহিব যি টেকনিকেল খেলি পেলাই গ'ল দি গুচি যায় আজি সিহঁতৰ কোৰেৰাই যিটো গ'ল প্ৰথম দুটা গ'ল দিছে কোৰেৰাই আহি পেলাই বাপ কি প্লেয়াৰ ভাই সি ডিছন বাউণ্ডলৈ মনত পেলাই দিলে মোক কালি আজি সি মানে বলটো পাই ঢাপ দুটা গ'ল কৰিছে ভাই ফালি মানে গ'ল মানে কি মই এটা কথা ইয়াত কওঁ দেই এই চান্স যোনে পায় চান্স যোনে ল'ব পাৰে সিয়ে আচলতে গ'ল দিব পাৰে এতিয়া সেই দুটা গ'ল মই যদি কওঁ নৰ্থ ইষ্টে যদি ফাৰ্ষ্ট হাফত পালেহেঁতেন সেইকেইটা হয়তো দিব নোৱাৰিবও পাৰিলেহেঁতেন 70% চান্স আছিলে কিন্তু কোৰিয়াই এটা হায়দৰাবাদ FC টিম যিটোৱে জিকাই নাই সেই টিমটোৱে 10 মিনিট 3 মিনিটতে দুটা গ'ল দিলে মাথা গৰম 10 মিনিট কেনেকৈ দিব পাৰে এটা গ'ল মানে ইমান ফাল্টু টিম নেকি আমাৰ টিমটো কাৰো টিমৰ লগতে গ'ল দিয়া নাই ধাম দুটা গ'ল মানে মই ভাবছোঁ কি এতিয়া কি হ'ব আকৌ বল সি লৈছে মোক দুটা গ'ল দিয়াৰ পিছত বেংগলৰ নিচিনা টিম এটাৰ লগত হাৰি পেলাই আমাৰ কি অৱস্থা হৈছে তাৰপিছত এনেকুৱা যদি আমি আকৌ যদি হায়দৰাবাদৰ নিচিনা টিমৰ যোনটো মেনেজাৰে নাইকিয়া জাষ্ট এই কেইদিনমানৰ আগত এৰি থৈ গৈছে তাৰপিছত আমি প্ৰথম গ'লটো বহুত যুঁজ বাগৰ কৰি একদম খেলি কৰি কোনোমতে প্ৰথম গ'লটো আহিলে কোনোমতে আহিছে গোৱেল মাৰে বহুত বঢ়িয়া ফিনিছ দিছে সেইটো কোনো ক'ব লাগিব একদম পূৰা ঘূৰি পেলাই ঢাপকৈ মাৰি পেলাই এটা সোমাই দিছে এইটো বাৰু ভাল গ'ল দিছে বহুত ভাল গ'ল দিছে মেন অফ দ্য মেচ পাইছে তোমাৰ ভাল গ'ল দিছে বহুত ভাল গ'ল দিছে এইটো গ'লটো দেখাত সাধাৰণ গ'ল অঞ্চল লাগে কিন্তু বহুত ধুনীয়া গ'ল দিছে আচলতে শ্ল' মুভমেণ্টত দেখিলে বাৰু ঠিক আছে ফাৰ্ষ্ট হাফটো এনেকুৱাই হ'ল ফাৰ্ষ্ট হাফটো আমি ডিফেন্সত বহুত বেয়া খেলিছোঁ ডিফেন্সত মানে মোৰ মাথা গৰম হৈ গৈছে খেল চাই ডিফেন্সত আমি যে কেইটামান গ'ল খোৱাৰ পৰা বাচিছোঁ এনেকুৱা হৈছে খেলখন চলি আছিল এনেকেই আৰু হয় দেৱাংগ মিন্ময় এটা আচৰিত হৈছোঁ দে দিনেশ সিঙে ইমান আমি গলত পিছ পৰি আছোঁ 2-1 কেনেবাকৈ যদি আমি ইয়াত ৰেড কাৰ্ড এখন খাই চাওঁ আমাৰ কি অৱস্থা হ'লহেঁতেন আছিল দিনেশ সিঙৰ 36 মিনিটত যোন ৰেকলেছ টেকল বুলি কওঁ যিটো কাৰণে সি এখন য়েল্ল' কাৰ্ড খালে তাৰপিছত সি আকৌ ৰেফাৰীৰ লগত যিটো কাজিয়া কৰিব গৈছে এটা ফাৰ্ষ্টেটেড নৰ্থ ইষ্ট চাইড আমি দেখিলোঁ ফাৰ্ষ্ট হাফত এটা দুটা গ'ল খোৱাৰ পিছত বেনালি এনেকৈ কৰিছে কাৰণেতো হ'বলগা নাছিলে ন দুটা গ'ল দিয়াটো সম্ভৱেই নাছিলে ন হায়দৰাবাদে বল এৰি দিছে সি বেছি ষ্টাইল মাৰিছে বলটো এৰি দিছে কৰ্ডিয়াৰ ৰখি আছে গমেই পোৱা নাই বেনালি কান্দো হৈ গৈছে দেখি পেলাই দুটা গ'ল মই বেনালি চাই পেলাই দুখেই লাগিছে মই কৈছোঁ এনেও কেৰেলা ব্লাষ্টাৰ্ছত চেক কৰিছে ইমান ভাল খেলা পাইছোতো চেক কৰি দি দিলে যি বিল্ড আপ হৈছে চব শেষ হৈ যাব যদি চেক কৰি দিয়ে ছেকেণ্ড হাফত বাৰু আহোঁ ছেকেণ্ড হাফত কিন্তু খেল বদলি গ'ল একদম লকআপত গৈ পেলাই বেনালে চাগে ভাল গালি দিছে ভাল পিটন মিন্ময় বৰ ধুনীয়া কৌতুকতা কৈছে
বোলে অলপ মাৰপিট চলিল শিবিৰৰ ভিতৰত এই কাক থলৌকে লগাইছে বুলি কৈছিলে মৃণালী কাবাক থলৌকে লগাইছে ন কি খেলিছে এইবিলাক থলৌকে লগাই তাৰপিছত হয়তো এটা মানে সম্বিত ঘূৰাই আহিলে নৰ্থ ইষ্টৰ যে আমি হায়দৰাবাদ এফচিৰ কথা খেলি আছো মোহন বাগানৰ লগত খেলি থকা নাই ইয়াতো অষ্ট্ৰেলিয়া বুলি ভাবিলে তাৰপিছতে গম পালে হায়দৰাবাদে তাকো আটাইতকৈ ওখ প্ৰাণী এটা তাতে আছে ন ভাবিছে কি অষ্ট্ৰেলিয়ান যেতিয়া অষ্ট্ৰেলিয়া হয়তো তাৰপিছতে ছেকেণ্ড হাফত আমি আহিলোঁ ছেকেণ্ড হাফৰ প্লেয়াৰে একদম পুৰা খেল চেঞ্জ কৰি দিছে গোৱেল মাৰো মোৰ বাবে আজি হিৰো একদম হিৰো এক নম্বৰতে মই ৰাখিম ইমান ধুনীয়া ধুনীয়া ফিনিছ দিছে গ'লকেইটা এটাৰ পাছত এটা সোমাই গৈ আছে এনেকুৱা লাগিছে নৰ্থ ইষ্টৰ প্ৰত্যেকটো এটেকতে যেন আমি এতিয়া গ'ল মাৰিম ইমান কনফিডেঞ্চ দিছে ইমান ফেনবোৰক আনন্দ দিছে আৰু মানে কমেণ্টেটৰে কোৱা নিচিনা মানে সাগৰৰ ঢৌ নিচিনাই ইটোৰ পিছত ইটো পুৰা গেম চেঞ্জ এনেকুৱা ধুনীয়া কাউণ্টাৰ এটেক এনেকুৱা ধুনীয়া খেলৰ গতি এইবোৰ চাই পেলাই ভগৱানো প্ৰসন্ন হৈ পেলাই লাকটোও আমাক দি দিলে আৰু এই লাকৰ কাৰণে আমি গ'লকেইটা পোৱা আৰম্ভ কৰিলোঁ প্ৰথমটো গ'ল ডিফ্লেকশ্যনৰ পৰা আহিলে মেকাৰ্টনে গ'লটো দিলে গ'লটো দি মাৰি পেলাই আমাক 2-2 অগ্ৰগতি দি দিলে তেতিয়া মই গম পাইছোঁ খেলখন এতিয়া আৰু নৰ্থ ইষ্টৰ হাতৰ পৰা খেলখন ড্ৰটো নহয় গ'ল মাৰে সেইটোৱে চাবলগীয়া আৰু সেইটোৱে হ'ল মেকাৰ্টনৰ যিটো ডিফ্লেক্ট বল আছিলে যিটো একেবাৰে মানে আউটছাইড ক'ৰবাত 6 মাৰিব ওলাইছিলে ডিফেণ্ডাৰৰ গাত লাগি পেলাই হায়দৰাবাদৰ গ'লকিপাৰ হাতত ন' চান্স একদম দূৰত গুচি গৈছে গ'লকিপাৰে ডাইৰেক্ট মাৰিছে কিন্তু বলটো বচাব পৰা নাই 2-2 গ'লত আমি সমতা স্থাপন কৰিলোঁ আৰু এই 2-2ৰ পৰাই গ'লটো আমি গম পাইছোঁৱে নৰ্থ ইষ্ট এতিয়া জিকিব কেইটা গ'লত জিকিব সেইটোহে আচল কথা তাৰপিছত মুহূৰ্ততে যেতিয়া 2-2 স্ক'ৰটো হৈ গ'ল তেতিয়া মানে নৰ্থ ইষ্টৰ আমাৰ টীমটোৰ চাগে কনফিডেঞ্চ আকৌ আহি গ'ল যে আমি সঁচাই অষ্ট্ৰেলিয়াৰ লগত খেলা নাই আমি হায়দৰাবাদৰ লগত খেলি তো এতিয়া ধুনীয়া বল এটা আগলৈ উলিয়াই দিলে যোনটো আজাৰে চান্স পাইছিলে বলটো কিন্তু আজাৰে মানে হেৰি কৰি পেলাই বলটো পাছ দিবলৈ আহিছিল মানে উইঙত কিন্তু আকৌ ডিফেণ্ডাৰৰ লগত আহি পেলাই বলটো আকৌ ধুনীয়াকৈ কাৰ পথত আহি গ'ল গুৱেমেৰো কি ধুনীয়া ফিনিছ হ'বলগীয়া আউটষ্টেণ্ডিং ফিনিছ যোনটো কুডন্ট কাম ইন দিছ ওৱান টাচ ফিনিছ তাৰপিছত মানে লাহে লাহে এনেকুৱা হৈ গ'ল যে খেলখন চলি গৈছে আৰু এতিয়া গ'ল বৰষুণে হ'ব কাৰণ কনফিডেঞ্চটো এতিয়া পাই যায় ন সিহঁতে ভাবিলে বল গ'ললৈ মাৰিলে গ'ল হ'বই লাগিলে ডিফ্লেক্ট হৈ হওক সেনেকৈ পিছৰ যোনটো বেগমাৰে আমাৰ এছিষ্ট দিলে ন যোনটো আল জাৰি গ'লত সেইটো ক'বলগীয়া আছিলে যিটো হেডাৰ মাৰিলে দিলে এজাৰিয়ে আৰু যোনটো গ'লকিপাৰ আৰু ডিফেণ্ডাৰৰ মাজত হেডাৰ মাৰটো বহুত টান আৰু তাৰ হাইটটো অকণমান কমেই ইনচিডেণ্টটো হোৱাৰ আগতে যেতিয়া মানে বক্সৰ ভিতৰতে আজাৰে পেলাই দিছিল তাৰপিছত কাণত ডিফেণ্ডাৰটোৱে কিবা এটা গালি দি কিবা কৈ থৈছে পেলোৱা নাই আচলতে আজিজেও মতে ডাইভ মাৰিছিলে চাগে দেই আজি বহুত টাইম মাৰিছে যিয়ে নহওক ডাইভ মাৰিছে যিয়ে নহওক যেতিয়া সি গ'লটো স্ক'ৰ কৰিছে ন চাৰ্ট খুলি ডাইৰেক্ট এইটো কৈছে কৰিবই তাৰ এড্ৰিনেলিন পুৰা আৰু সেইটো কাক দেখাইছিল না কাক দেখাইছে ইষ্ট বেংগলৰ মোহন বেগানৰ কিছুমানৰ ফেনক যোনবিলাকে কৈছিলে আমাৰ হেৰিয়ে পকেটেড কৰি দিছিল মানে পকেটত আল্টিমেটলি মানে এইটো এটা মানে কামেৰে কৰি দিছে একো ন' হেড স্পীচ অনলি গ'ল স্ক'ৰিং যেতিয়া 59 মিনিটত ছাবষ্টিটিউট কৰিলে পাৰ্থিবে মই তেতিয়া ভাবিছোঁ কি কোচৰ সিদ্ধান্তটো হয়তো আজি ঠিক নহ'ব কাৰণ জেঠিনৰ যোনটো পাৰফৰ্মেঞ্চ আমি খেলখন দেখোঁ যিটো তাৰ মানে বুলি কয় হাৰিব নোখোজা যিটো মানসিকতা সেইটো পাৰ্থিবক অকণ কম দেখা পাওঁ সেইকাৰণে মই ভাবিছিলোঁ কি আজি পাৰ্থিবক যোনটো ছাবষ্টিটিউট হিচাপে আনিছে সি আজি এটা সুবৰ্ণ সুযোগ মানে এইখনে হয়তো তাৰ লাষ্ট মেচ হ'ব পাৰে যে সি নিজৰ এটা হ'লেও গ'ল দি পেলাই নিজৰ যোনটো হেৰুৱা ফৰ্ম যোনটো সেইটো যাতে উভতাই আৰু আনিলেও 77 মিনিটত হয়তো যিটো সি গ'ল মাৰিলে অন গ'ল নে নাই তাৰ হাতত এটা কণ্ট্ৰভাৰ্চি আছে যিহেতু বহুত বেছিয়ে ডিফ্লেক্ট হৈছিলে কিন্তু গ'ল টাৰ্গেটত গৈছে এটা গ'ল গ'লেই আৰু পাৰ্থিবৰ সেই গ'লটোৰ জৰিয়তে আমি 5-2 অগ্ৰগতি পালোঁ আৰু হায়দৰাবাদৰ কফিনত আমি শেষ গজালটো মাৰিলোঁ বেমামীৰা আজি প্ৰদৰ্শন মাৰিলে বেছি সুখী বেমামীৰা আজি নিজৰ ফৰ্মটো ঘূৰাই পাইছে যিকেইটা বল সি উলিয়াই দিছে যিকেইটা লং বল সি উলিয়াই দিছে ডিফেণ্ডাৰক বিট কৰি এনেকুৱাই বেমামীৰৰ পৰা আমি আশা কৰিছোঁ আমি লাষ্ট কেইখনৰ মেটছৰ পৰা আৰু সি ৰঙা কাৰ্ড খাই পেলাই 3-4খন মেটছ বহি থাকে খেলিছেনো কেইখন মেটছ আমাৰ নৰ্থ ইষ্টে 9খন মেটছ খেলিলে এতিয়ালৈকে তাই 4খনত ৰেড কাৰ্ডে খাইছে কি ক'ম মানে
সেয়া সেইবোৰ কথা আৰু মই কিমান 9খন মেচ নহয় বেছিয়ে খেলিলে 12খন খেলিছে 4খনত তেনে ৰেড কাৰ্ডে খালে আজিখনৰ সৈতে 12খন সেয়া আৰু বাকী ঠিক আছে আজি নৰ্থ ইষ্টত জিকিছে ভাল লাগিছে মনটো বহুত ভাল লাগিছে 5টাকে গলত জিকিছে গ'ল জিটি বহাই দিছে আৰু সেই জিটি বহালে আমাৰ ISLৰ এতিয়া 6 নম্বৰ স্থানত আমি আকৌ আহি গ'লোঁ আমি আকৌ 6 নম্বৰ পজিশ্যনত আমি সোমাই গ'লোঁ আৰু নেক্সট মেটচ মুম্বাই চিটিৰ লগত আছে মুম্বাই চিটিৰ প্ৰদৰ্শন একদম ভাল হৈ থকা নাই এই মুহূৰ্তত যদি আমি মুম্বাই চিটি ঘূৰাব নোৱাৰোঁ এই চান্সটো যদি আমি ল'ব নোৱাৰোঁ তেনেহ'লে ISL কণ্টেণ্ডাৰ হিচাপে থকাটো নৰ্থ ইষ্টৰ কাৰণে এটা দুখনীয় অপৰাধহে হ'ব কাৰণ মুম্বাই চিটি নিচিনা টীমক এইটো হৰাবই লাগিব বাৰু ইয়াকে কৈ আজি ভোটজলিকা টক্সৰ পৰা আমি বিদায় লৈছোঁ বিদায় মাৰিব মন নাই আজি খেলখনত ফূৰ্তি কৰি থাকিবই মন গৈছে কাৰণ বহুত দিনৰ মূৰত আমি খেলত জিকিছোঁ জয়ৰ সোৱাদ পাইছোঁ আপোনালোককো ধন্যবাদ খেলখন চোৱাৰ কাৰণে আৰু মই দিগ্বলয় দেৱাংগ আৰু মই বিদায় মাগিছোঁ শুভৰাত্ৰি The first challenge goes for a shot.